আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱত থকা এজন দাদাই বাঁহী বজোৱা তো ভিডিঅ'টো আৰম্ভ কৰা যায়। এতিয়া কি হ'ল কথাটো যে পিছফালে খেদি আহিছিলে পুলিচে। মাস্ক লগা নাই আহিছিলোঁ, খোজকাঢ়ি আহিছিলোঁ, কাৰফিউটো দিলে। এতিয়া বাজিলে 12টা বজালৈকে কাৰফিউ দিয়ে। তো মই আহিছিলোঁ আজি এটা নতুন ভিডিঅ' বনাবৰ কাৰণে। ভিডিঅ'টো হ'ল আমাৰ গাঁৱৰে মানে একেবাৰে ওচৰৰ নহয়, একচুৱেলি দূৰৰে বুলি ক'ব লাগিব, কাৰণ এইখন গাঁৱৰ সিপাৰৰ হয়। তো সেইখন গাঁৱৰ সিপাৰৰ এটা দাদা আছে, দাদাটোৱে মানে পূৰা খুব মজাকৈ বাঁহী বজাব জানে। তো বাঁহী বজোৱা অলপ দেখাব চেষ্টা কৰিম, কাৰণ মই তাৰ ওচৰত শিকিম বুলি কৈছিলোঁ দাদাজনে, কিন্তু দাদাজনৰো কাম থাকে, তাৰপিছত মোৰো এনেই আন্দা চান্দা লগাই থকা হৈছে এইকেইদিন ঘৰত, তো কাম থাকে। তো সেইকাৰণে ভিডিঅ'টো চাই থাকক কিদৰেনো বাঁহী বজায়। লগতে ময়ো বজাব নাজানো, কিন্তু বজাই চাম কেনেকুৱানো লাগে চাবচোন। বাঁহী 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 বজাবৰ কাৰণে আপোনালোকে কি বাঁহ ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে এইজোপা দেখিছে, এইজোপা কি বাঁহ বুলি কয়, মেদাং বাঁহ বুলি কয়। তো মেদাং বাঁহকো আপোনালোকে বাঁহীৰ কাৰণে বাট ফুটাই লৈ এটা ইনষ্ট্ৰুমেণ্ট আপোনালোকে তৈয়াৰ কৰিব পাৰিব। তো বাঁহৰ তলে গৈ আছোঁ, বাঁহ বিচাৰি আহিছোঁ আজি। তাৰপিছত বাঁহী বজাবৰ কাৰণে বাঁহ বিচাৰি আহিছোঁ। কোন এইফালে ভতিজা ল'ৰা এটাৰ লগত গৈ আছোঁ। কোনডাল ভাল হ'ব আৰু দেই, এইবোৰ বাঁহ গোটেইখিনি কাটিব লাগিব। আহি পাই গ'লোঁ সেই নৱদাইতী ঘৰ, যিজনৰ মই বাঁহী বজাম বুলি কৈছিলোঁ। তো এতিয়া বাঁহী বজাইছোঁ, এইফালে ৰেডি হৈ আছে বাঁহী বজাই। তো আপোনালোকক এতিয়া দেখাম যে কিদৰে বাঁহী বজাই, অলপ আজি ইনজয় কৰিম। তো ৰচকাকৈ আজি নহয়, আজি এটা প্ৰতিভা দেখাবলৈ আহি আছোঁ। তো প্ৰতিভাটো আপোনালোকে যি কি নহওক ভাল পাব বুলি মই আশা কৰিছোঁ। তো বজাব বাঁহী চাই থাকক। এতিয়া নৱদাইতীৰ ওচৰ পাই গ'লোহি। তো নৱদাইতী বহি আছে। কি খবৰ নৱদাইতী? খবৰ ভাল। তাৰপিছত লকডাউন কেনেকৈ চলিছে? এনেকৈ আৰু ঘৰৰ ভিতৰতে সোমাই আছোঁ। লকডাউন আপোনালোকে কেনেকুৱা চলিছে কমেণ্টত জনাব। আপোনালোকে কিদৰে লকডাউনত কি কৰি আছে মোক অলপ জনাবচোন, মই কিবা এটা ধৰ ৰিপ্লাই দিব পাৰিম ন। আজি এতিয়া বাঁহী পূৰা বাঁহী আৰু বাঁহী এইডোখৰ নেজানোঙে আৰু নকওঁঙে বুলিব লাগিব। বাঁহী পূৰা আছে, 1 2 3 4 5টা পেপা আছে 2টা। তো পেপা এটাহে ভাল, তাৰপিছত 2টা বেয়া আছে, এটা বেয়া আছে। তো নৱদাইতীক কেইদিনমান বিহু কলি বজাব কৈছোঁ, আধুনিক বিহু আৰু কি বজাব পাৰিব? মৰাণ বিহু আৰু আধুনিক বিহু, গছ তলৰ বিহু। তো বজাই দেখাওকচোন, অলপ ভাল পাব দৰ্শকসকলে। বজাই দেখাওকচোন যিকোনো এটা গান বজাই দিলে জয় হৈ গ'ল বাঁহী বজা। এতিয়া যিহেতু ৰ'দ দি আছে, বহুত গৰম হৈ উঠিছে। অলপ আগতে বৰষুণ দিলে, জানো পগলা কি আৰু বৰষুণ দিব মেলিব। তো এতিয়া পেপাৰ কাৰণে ৰেডি হৈ আছে নৱদাইতী। তো পেপাৰ বজাই দেখাওকচোন নৱদাইতী।
যদি নতুনকৈ ভিউ কৰিছে মোৰ চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব Subscribe কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব যদি ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব যদি বেয়া লাগিলে ডিছলাইক কৰিব কাৰণ তেতিয়া গম পাম যে ভুল হৈছে শুধৰাব পাৰিম ডিছলাইকটোৱে এইটো বুজাব তো লাইকটোৱে বুজাব যে ভাল হৈছে তেনেহ'লে অলপ উৎসাহিত কৰিব তো আজিলৈ সামৰিলোঁ বছ ইমানে বাই বাই আকৌ এটা ভিডিঅ' লগ পাম আহি গ'লোঁ এতিয়া যি বাঁহী বজাই আছিলোঁ তাৰপৰা আহি গ'লোঁ আহিছে ভতিজা এটা এইটো ভতিজাটো কুছ কাম নাই কাম নাই আৰু তো দম দেখাইছ নেকি গৈ আছোঁ ভালকৈ লাগিম ন একে ঘুচাই থওঁচোন কেমেৰা আগতে জিকিবি যায় বডিটো আছে ন মোক এই মানে এই গুটি ওলাই মানে দম দেখাব নালাগে আৰু মোক হয় নাই বডি ফিল্ডাৰ যাওঁ না হয় ঘৰলৈ যাওঁতে বহুত দিগদাৰ হ'ব কাৰণ লকডাউন চলি আছে এফালে আকৌ আমি এনেকৈ গৈ আছোঁ আকৌ মাছো নাই পাহৰিলোঁ খোৱা মাছ পুখুৰীত আছে তো এতিয়া যাওঁতে বাটত কেনেবাকৈ এনেকুৱা যদি ঢেঁচেও জাতি লগ পালে চেচ আৰু এতিয়া ঢেঁচেও জাতি লগ নাপাওঁ বুলিয়ে ভাবি আছোঁ আৰু মোৰ ভোক লাগিছে কিবা খাম বুলি ভাবিছোঁ পইচা আনিব চিকৰা যে পইচা নানেই আছা দেখিছে আপোনালোকে দেখিছে বাজছে 3টা বাজছে এই 3টা বাজছে এদিকে আহি আছে আহিবিগা আমি এতিয়া লমেই লাগে ঐ সোনকালে আমি আহিছে চাইছিলে বাচি গ'লোঁ লুকাই থাকিলোঁ ইয়াত এফালে পুলিচ গাড়ী এফালৰ পৰা আহি ডাইৰেক্ট এইফালে গ'লগৈ জীৱনত এনেকুৱা খেদা খাই পোৱা নাই পুলিচৰ পৰা এবাৰ লাষ্ট আৰু ফাৰ্ষ্ট আৰু নাখাওঁ হ'ব ভিডিঅ'টো আজিলৈ ইমানে খেদা খাই ভাব লাগিলে শুই থাকোঁগৈ